আপোনালোকে বাৰু নিজৰ জীৱনটোতকৈ আনৰ জীৱনশৈলী বেছি সুন্দৰ দেখে নেকি? যদি দেখে আহকচোন আজি তেনে এটা কাহিনীৰ মাজলৈ আমি আগবাঢ়ো। এসময়ত এখন গাঁৱত এটা ল'ৰাই তেওঁ কিছুমান বেলুন লৈ পেলাই চহৰৰ এটা নিৰ্দিষ্ট ঠাইত বিক্ৰী কৰিবৰ কাৰণে সদায় ৰাতিপুৱাই ওলাই যায় আৰু এনেদৰেই দিনবিলাক পাৰ কৰি গৈ আছিলে। হঠাতে এদিন বেলুন বিক্ৰী কৰিবলৈ ওলাই যাওঁতে ৰাস্তাৰ কাষত কিছুমান অসুবিধাৰ সন্মুখীন হৈছিলে আৰু সি ভাগৰি পৰিছিলে আৰু সেই ভাগৰি পৰাৰ কাৰণে ওচৰতে থকা এখন ফুলনি বাগিচা তাৰ চকুত পৰিল আৰু সি ভাবিলে তাতে মই অকণ বিশ্ৰাম লওঁগৈ। তালৈ বুলি যাত্ৰা কৰিলে আৰু সেইখিনিতে সি এখন বেঞ্চতে বহু সময় ধৰি বহি আছিলে আৰু বহি থাকোঁতে সন্মুখতে এটা ল'ৰা দেখা পাইছিলে। সেই ল'ৰাটোৰ পিন্ধন উৰণ ইমানেই ধুনীয়া আছিল যে দামী চোলা, দামী জোতা, হাতত ঘড়ী আৰু অনেক খাদ্যবস্তু। তেতিয়া তাৰ নিজৰ জীৱনটোক লৈ খুব ধিক্কাৰ জন্মিলে। ময়ো যদি এটা এনেকুৱা জীৱনশৈলী পাৰ কৰিব পাৰিলোহেঁতেন। সেই ল'ৰাটোৰ চাগে সুখৰ সীমা নাই, তাৰ ওচৰত কোনো অভাৱ নাই। সেই কথাটোক লৈ সি বহুতো প্ৰশ্নৰ সন্মুখীন হৈছিলে আৰু সি মনতে ভগৱানক খুব অন্তৰৰ পৰা প্ৰাৰ্থনা কৰিলে যে সেই ল'ৰাটোৰ নিচিনা জীৱনশৈলী মোকো দিয়কচোন। ময়ো যদি এনেদৰে জীৱনটো পাৰ কৰি নিব পাৰোঁ কিমান ভাল লাগিলে হয়, তেনেকৈ ভাবিলে আৰু সি চকু দুটা মুদি হাতযোৰ কৰি ভগৱানক খুব প্ৰাৰ্থনা কৰিবলৈ ধৰিলে আৰু সি অলপ সময় বহি থকাৰ পাছত দেখিলে যে ভগৱানে তেওঁক প্ৰাৰ্থনা শুনা পালে আৰু সেই ল'ৰাটোৰ নিচিনা জীৱনশৈলী তাকো দিলে ভগৱানে। সি চকু দুটা মেলি চাই যে হয়, তাৰ গাত ধুনীয়া ড্ৰেছ, ভৰিত জোতা, হাতত ঘড়ী আৰু অনেক খাদ্যবস্তু লৈ সি এই বেঞ্চখনতে বহি আছে। তাৰ মনটো খুব আনন্দ লাগিল আৰু সেই আনন্দতে সি ভাবিলে মই অকণমান ফুৰি আহোঁগৈ। ইমান ধুনীয়া এটা জীৱন পাইছোঁ, মই অকণমান ওলাই যাওঁ। আৰু সি যেতিয়া বেঞ্চখনৰ পৰা থিয় হ'বলৈ যত্ন কৰিছে, সি ভৰি দুখন লৰাব নোৱাৰে আৰু সি লৰচৰ হ'ব নোৱাৰে। গধুৰ গধুৰ অনুভৱ হৈছে। তেতিয়া সি সন্মুখত থকা ল'ৰাটোৰ ফালে চালে আৰু সেই ল'ৰাটোৰ দেউতাকে এখন হুইল চেয়াৰ লৈ ল'ৰাটোৰ ওচৰত থিয় হ'ল আৰু ল'ৰাটোক লাহে লাহে সেই হুইল চেয়াৰখনত বহুৱাই সেই স্থানৰ পৰা লাহে লাহে ঘৰলৈ বুলি লৈ গৈছে। তেতিয়া সি বুজি পালে যে ল'ৰাটো সাধাৰণ ল'ৰা নহয়, তাৰ ভৰিখন পেৰালাইচিছ হোৱাৰ কাৰণে সি খোজকাঢ়িব নোৱাৰে। তাৰ জীৱনশৈলীটো সি তেতিয়া অনুভৱ কৰিলে আৰু লগে লগে সি আকৌ চকু দুটা মুদি ভগৱানক চিঞৰি চিঞৰি প্ৰাৰ্থনা কৰিলে যে হে ভগৱান, মোক আৰু এনেকুৱা জীৱনশৈলী নালাগে। মোৰ যেনেকুৱাই দুখে কষ্টই মই যেনেকৈ আছিলোঁ, মোৰ চলন ফুৰণ কৰি সেই জীৱনশৈলীটোৱে মোৰ বহুত ভাল। এই জীৱনটোতকৈ আগৰ জীৱনটো মোক ঘূৰাই দিয়ক, তেনেকৈ প্ৰাৰ্থনা কৰিলে আৰু ভগৱানে তেওঁ প্ৰাৰ্থনা শুনা পালে আৰু তাৰ আগৰ জীৱনশৈলীটো ঘূৰাই দিলে। এতিয়া ভাবকচোন, আমি সদায় সন্মুখত থকা মানুহজনক বেছি ধুনীয়া দেখোঁ আৰু বেছি গুৰুত্ব দিওঁ। তেওঁলোকৰ যেতিয়া অভাৱ অনাটন নাইকিয়া হয় বা বহুত ধনী মানুহ হয় বা বিভিন্ন গাড়ী মটৰ যেতিয়া তেওঁলোকৰ হাতত থাকে, আমাৰ মনটোৱে সদায় এটাই প্ৰশ্ন উদয় হয়, আমি যদি সেই মানুহজনৰ নিচিনা হ'ব পাৰিলোঁ হয় তেতিয়াতো আমাৰ একোৱেই দুখ নাথাকিলেহেঁতেন। কিন্তু আমি সেই মানুহজনৰ ঠাইত ৰৈ তেওঁৰ জীৱনশৈলীটো যদি ভিতৰৰ পৰা এবাৰ চাওঁ, তেতিয়া আমি তেওঁৰো বিভিন্ন সমস্যা বা অভাৱ অনাটনেই হওক বা বহুতো কথা আমি বুজিব পাৰোঁ। কিন্তু আমিতো কেতিয়াও ভিতৰলৈ সোমাই নাচাওঁ, কিন্তু বাহিৰে বাহিৰে আমি তেওঁৰ জীৱনশৈলীটো ইমানেই ধুনীয়া দেখোঁ, আমাৰ নিজৰ জীৱনটো আমাৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মে। এই কাহিনীটোৱে ল'ৰাটোক ইমান ধুনীয়াকৈ বুজাই দিলে যে আনলৈ কেতিয়াও চকু দিব নালাগে। তেওঁৰ জীৱনশৈলীটোতকৈ মোৰ নিজৰ জীৱনশৈলীটো হাজাৰ গুণে উন্নত। কাৰণ আমাৰ দুখন হাত আছে, দুখন ভৰি আছে, আমি দুটা চকুৰে ধুনীয়াকৈ দেখা পাইছোঁ, দুখন কাণেৰে শুনা পাইছোঁ আৰু তাতোতকৈ আমাৰ ডাঙৰ সম্পত্তি বা সুখ একোৱেই হ'ব নোৱাৰে। এই সম্পত্তিখিনিহে আমাৰ আচল সম্পত্তি। এই সম্পত্তিখিনি লৈ বা এই জীৱনটোক লৈ যদি আমাৰ একো অসুবিধা নাথাকে, তেতিয়াহ'লে আৰু আমাৰ জীৱনটোত আমাতকৈ সুখী মানুহ আৰু ক'তো হ'ব নোৱাৰে। এই কাহিনীটোৰ পৰা ইয়াকে বুজোৱা গৈছে। ধন্যবাদ। কাহিনীটো যদি আপোনালোকৰ ভাল লাগিছে, ফেচবুকত চাইছে যদি ফ'ল' কৰিব আৰু ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰিব।